দুহিতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম বিকিয়ে দুহিতাক ডাঙৰকৈ কথা শুনাই উঠিব, কিয়নো দুহিতাই বিকিৰ কথাবিলাক ইমান গুৰুত্ব দিয়া দেখা নাযাব আজিৰ খণ্ডত। আৰু যোৱাকেইটা খণ্ডতো আমি দেখিছিলোঁ যে দুহিতাই শিৱমৰ কথাত বেছি গুৰুত্ব দি আছিল আৰু বিকিৰ কথাত ইমান গুৰুত্ব দিয়া নাছিল। আৰু আনহাতে আমি যোৱা খণ্ডত দেখিছিলোঁ যে অন্তৰা আৰু দুহিতাৰ দেউতাকক পুলিচে এৰেষ্ট কৰিছিল মতদান ভোজনৰ কেলেংকাৰীৰ বাবে। আৰু তাৰ বাবে মাকে চিন্তা কৰি থাকিব যে দেউতাকে কেনেকৈ থাকিব তেনেকুৱা মানুহ এজনে অপৰাধীবিলাকৰ মাজত, সেইটো কথাক লৈ ঘৈণীয়েকে চিন্তা কৰি থাকিব। আৰু আনহাতে আমি দেখিবলৈ পাম অন্তৰাই অনুৰাগক নিজৰ ফলীয়া কৰিবলৈ খাদ্যত নিমখ বেছিকৈ দিব, কিয়নো মাকে বনোৱা খানা অনুৰাগে খাই ভাল পায় আৰু অনুৰাগে খাই থাকিব, তেতিয়াই গম পাব যে খাদ্যখিনিত নিমখ বেছি আছে আৰু মাকক টানকৈ কথা শুনাব আৰু অন্তৰাই মনে মনে ভাল পাব। আপোনালোকে কি ভাবে? অন্তৰাৰ দৰে বোৱাৰী থাকিলে ঘৰত শান্তি থাকিব পাৰিবনে নে অশান্তিৰে ভৰি থাকিব? আমি সকলোৱে দুহিতা ধাৰাবাহিকখন দেখি গমেই পাইছোঁ যে অন্তৰাৰ দৰে যদি বোৱাৰী থাকে সেই ঘৰখনত শান্তিৰ পৰিৱেশ নহয়, কিয়নো বোৱাৰী আৰু শাহুৱেক যদি মিলি নাথাকে তেতিয়াহ'লে ঘৰখন ঘৰ হৈ নাথাকে। আৰু অন্তৰাই তেনেকুৱা এটা চিন বা তেনেকুৱা এটা কেৰেক্টাৰ প্লে কৰি আছে দুহিতা ধাৰাবাহিকখনত। দুহিতা ধাৰাবাহিকখনো চাবলৈ আজি খুব ইণ্টাৰেষ্টিং হ'ব, কিয়নো আমি তিনিটা চিন দেখা পাম। একফালে বিকি আৰু দুহিতা, একফালে অনুৰাগ আৰু অন্তৰা, আৰু আনফালে অন্তৰা আৰু দুহিতাৰ দেউতাকক যে এৰেষ্ট কৰিছে সেইটো কথা।